পশ্চিম দৰঙৰ কটাহীত শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। কটাহী ৰাজঘাটত ডেকাগিৰি আঞ্চলিক শাখাৰ ব্যৱস্থাপনাত মুক্তিযুঁজাৰু ৰমাকান্ত ডেকা সমন্বয় ক্ষেত্ৰত অহা বৰ্ষৰ ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব। অধিৱেশনৰ আদৰণি সমিতিয়ে উপসমিতিসমূহৰ জৰিয়তে ইতিমধ্যে সকলো পৰ্যায়ৰ প্ৰস্তুতি পূৰ্ণগতিত চলাই আছে। অধিৱেশনখন সাফল্যমণ্ডিত কৰাৰ বাবে বিপুল উৎসাহেৰে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে 10খন প্ৰাথমিকৰ আই মাতৃ বা বান্ধৱ তথা স্থানীয় ৰাইজ। দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ বা বান্ধৱ আই মাতৃ, শিশু, যুৱক যুৱতী প্ৰমুখ্যে বিপুল সংখ্যক ৰাইজক আদৰিবলৈ সাজু হৈছে আদৰণি সমিতি। 53 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি ডেকাগিৰি আঞ্চলিক শাখাৰ এয়া কটাহী ৰাজঘাটৰ এয়া ৰমাকান্ত ডেকা সমন্বয় ক্ষেত্ৰত যোজা চলি আছে। আমাৰ আজি বিপুল সংখ্যক আয়ে ইয়াত উপস্থিত হৈ লাইখুটা স্থাপন অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত এয়া ধাননি পথাৰৰ নৰা কাটি আজি সুন্দৰভাৱে চাফা কৰিছে। বাপসকলো ওলাই আহিছে। অহা 27 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাত আমাৰ লাইখুটা স্থাপন অনুষ্ঠান আৰম্ভ হ'ব আৰু জিলাৰ বিভিন্ন প্ৰান্তৰ বিষয়ববীয়া সমন্বিতে আঞ্চলিক ৰাইজ ইয়াত সমবেত হ'ব আৰু সকলোৱে এক আনন্দ উৎসাহৰ মাজেৰে এই কামলৈ ওলাই আহিছে। অহা ফেব্ৰুৱাৰী মাহৰ ৩, ৪, ৫ তিনিদিনীয়া কাৰ্যসূচী দৰং জিলা শাখাৰ 53 সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ হ'ব। তাৰ বাবে আমাৰ প্ৰস্তুতি সমিতি তথা আদৰণি সমিতি আৰু গোটেই জিলাৰ বাপাই সমস্তই সাজু হৈছে আৰু সকলোৱে ঈশ্বৰৰ নাম গুণ গাই আজি এই পথাৰত উপস্থিত হৈছে। আমাৰ প্ৰস্তুতি ঠিকে ভাগে আগবাঢ়ি আছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ 53 সংখ্যক বাৰ্ষিক অধিৱেশনৰ উপলক্ষে আমাৰ দৰং জিলা শাখাৰ ডেকাগিৰি আঞ্চলিক শাখাৰ আই মাতৃ সমষ্টৰ লগতে বাপ বান্ধৱ আৰু শিশু সমষ্টও আছে। আমি আজি নাৰা কাটা এই কাৰ্যসূচীটোত আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ প্ৰাথমিক শাখা 10খন আছে। এই 10খন প্ৰাথমিক শাখাৰ সমস্ত আই মাতৃ সমস্তই বিশেষভাৱে আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এইকাৰণে আমি আগন্তুক 53 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমি ভকত বাপ বান্ধৱ আই মাতৃ সমস্তক আগবঢ়াবৰ কাৰণে আমি সাজু হৈছোঁ।